হাই ফ্ৰেণ্ডছ, জিন্তু মাইনা ব্লগলৈ আপোনালোকক স্বাগতম। আজি ৰাতিপুৱাৰ পৰা আমাৰ ঘৰত তামাম ঢেঁকী দিয়াও কোব চলিছে বিহু বুলি। ৰাতিপুৱাৰ পৰা ঢেঁকী কোবাই আছে। গতিকে ব'লক ৰাইজ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কোনে কোনে ঢেঁকীত লাগি আছে। এয়া চাকো আঁতৰত আমাৰ ঢেঁকী দি আছে। মই আপোনালোকক দেখাবলৈ গৈ আছোঁ, ওচৰৰ পৰা দেখাই আছোঁ। চাওক, এয়া মানুহজনে এয়া ঢেঁকী দি আছে। এয়া ছোৱালী আপোনাৰ চালিছে। এয়া মা আমাৰ এয়া খুবলিৰ পৰা পিঠাগুড়ি উঠাইছে, চালিব। এজনে চালিব, তাৰপিছত দ্বিতীয়জনে চালিব। এখন আজি কি পিঠা হ'ব, দুজনে চালাৰ পিছত এহেঁতেহে জানে আৰু। এয়া আমাৰ ইয়াত দৈছো দুইটা ৰাতিপুৱাৰ পৰা শান্তিয়ে থকা নাই। দুয়োটা ইফালৰ পৰা সিফাল, ইফালৰ পৰা ইফাল দৌৰি ফুৰিছে। হা